আজি আমি বৰদোৱালৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি অটো ৰিক্সাত বৰদোৱালৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া চাওক আপোনালোকে। যদিও আজি যথেষ্ট গৰম পৰিছে, তথাপি গুৰুজনাৰ ঠাইলৈ যাবলৈ আমাৰ ভাগৰ বা এলাহ একোৱেই লগা নাই আৰু এনেদৰে আমি আগবাঢ়িছোঁ বৰদোৱা থানলৈ বুলি। আহক এনেদৰে আমি আজিৰ এই যাত্ৰা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু এনেদৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবৰ বাবে আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিবৰ বাবেও আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। এয়া আমি আগবাঢ়িছোঁ বৰদোৱা থানলৈ বুলি। কি সুন্দৰ লাগিছে দলংখন আৰু এনেদৰে আমি দলঙৰ ওপৰেদি আমি পাৰ হ'বলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে চাওক দলংখনৰ সৌন্দৰ্য। এনেদৰে আমি আগবাঢ়িছোঁ গুৰুজনাৰ জন্মস্থান তথা বৰদোৱা থানলৈ। আৰু এয়া চাওক কি সুন্দৰ পুখুৰী, প্ৰত্যেকটো ঘৰতে একোটা পুখুৰী আছে বা ফিচাৰী আছে। কি সুন্দৰ পৰিৱেশ, সঁচাকৈ গুৰুজনা কি সুন্দৰ পৰিৱেশত জন্মগ্ৰহণ কৰিছিল। এয়া চাওক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰদোৱা থানলৈ বুলি আৰম্ভ কৰা এই যাত্ৰা। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়াই আৰু এনেদৰে চাওক সেউজীয়াৰ মাজেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ শংকৰদেৱৰ জন্মস্থান তথা মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱা বা বৰদোৱা থানলৈ বুলি। এয়া আপোনালোকে দেখিবলৈ পাইছে বৰদোৱালৈ যোৱা ৰাস্তা। সঁচাকৈ গুৰুজনা ইমান ভিতৰুৱা অঞ্চল এটিত জন্মগ্ৰহণ কৰিছিল, ভাবিলে আচৰিত লাগে নহয়নে? এতিয়া চাওক এয়া আজিৰ পৰিৱেশ, আগৰ পৰিৱেশ হয়তো আগৰ পৰিৱেশটো এনেদৰে চাগে দেখিবলৈ পোৱাই নাছিলে। আৰু ইমান সুন্দৰ ফিচাৰী দেখিছেনে আপোনালোকে? যথেষ্ট পানী বাঢ়িছে আৰু লগে লগে আমি এয়া আহি পাইছোঁ বৰদোৱা থানৰ প্ৰৱেশদ্বাৰ। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰদোৱাৰ ভিতৰৰ পৰিৱেশ। এয়া চাওক প্ৰথম আমি প্ৰৱেশ কৰোঁতে এটি কি সুন্দৰ চিত্ৰ দেখিবলৈ পাইছোঁ। এনেদৰে আমি আপোনালোকক আগৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম। এয়া প্ৰত্যেকখন ৱালতে একোটা গুৰুজনাৰ চৰিত্ৰ প্ৰকাশ পাইছে। এয়া আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰকৈ প্ৰদৰ্শন কৰিছে আৰু এয়া আজি যথেষ্ট মানুহ হৈছে। গতিকে এয়া আপোনালোকে চাওক বৰদোৱাৰ। যদিও উৎকট গৰম, তথাপি আমি গুৰুজনাৰ ঠাইত অহাৰ পিছত এক পবিত্ৰ অনুভূতি জাগৃত হৈ উঠিছে। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গুৰুজনাৰ মুখ্য যোনটো গৃহ আছিল, সেই গৃহতে এতিয়া নামঘৰটি স্থাপিত হৈছে। এয়া চাওক ইমান মানুহে ভিৰ কৰিছে নামঘৰটোত। সঁচাকৈ গুৰুজনাৰ ঠাইডোখৰত আহি এক পবিত্ৰ অনুভূতি জাগৃত হৈ উঠিছে আৰু ইমান মানুহে ভিৰ কৰিছে আপোনাৰ আজি বৰদোৱাৰ থানত। সঁচাকৈ বৰ ভাল লাগিছে। চাওকচোন এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰদোৱাৰ ভিতৰৰ দৃশ্য। এনেদৰে আমি আগবাঢ়িছোঁ বৰদোৱাৰ ভিতৰৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে শিলিখা গছ আৰু গুৰুজনাই ইয়াতে বহি তেওঁ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি হৈছিল বুলি শুনামতে কোৱা হয়। আৰু এয়া আপোনালোকক দেখাব আগবাঢ়িছোঁ। এনেদৰে আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওকচোন ককাজনে ইমান সুন্দৰ গীত পৰিৱেশন কৰিছে। চাওকচোন ৰাম হৰি ভকতি পাতিলন তহাত শংকৰে জগতক জুৰি নাম ৰত্ন। এয়া আমি আগবাঢ়িছোঁ গুৰুজনাৰ বটদ্ৰৱাত অৱস্থিত আকাশী গংগালৈ আৰু এয়া আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক গুৰুজনাৰ আন এটি সত্ৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ গুৰুজনাই শিষ্যসকলক জ্ঞানদান কৰি থকাৰ এক দৃশ্য।
এয়া হৈছে গুৰুজনাৰ সৃষ্টি আকাশী গংগা। যথেষ্ট মাছ আছে আৰু শুনামতে গুৰুজনাই এই পুখুৰীটো নিজেই খন্দুৱাইছিলে। আজিলৈ ইমানেই, আৰু আগলৈ মোৰ এনেদৰে ভিডিঅ'বোৰ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এনেদৰে আজিৰ আমি বৰদোৱাৰ থানৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।